নমস্কাৰ স্বাগতম জনাইছোঁ অসমীয়া ভাষাৰ চেফিং চেনেললৈ আৰু এয়া মই চিনিম আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ভোট জলকীয়া আচাৰ এটি ৰেচিপি আশা কৰিছোঁ ৰেচিপিটো ভাল পাব আহকচোন এই ৰেচিপিটো উপভোগ কৰোঁ আহকচোন ভোট জলকীয়াৰ আচাৰ বনাবলৈ 10টা পকা ধৰণৰ ভোট জলকীয়া লৈছোঁ প্ৰথমে এই ভোট জলকীয়া কেইটাৰ পৰা ইয়াৰ ঠাৰিসমূহ গুচাই লৈছোঁ ঠাৰিসমূহ গুচাই লওঁতে আপোনালোকে সাৱধান হ'ব আপোনালোকে হাত মোজা গ্লোভছ ইয়াত যদি নাথাকে দু হাতত আপোনালোকে পলিথিন বান্ধি ল'ব ইয়াৰ পিছত এই ভোট জলকীয়াকেইটা এখন বহল বাচনত দি সৰু সৰুকৈ কাটি ল'ব যদি আপোনালোকে গুটি ব্যৱহাৰ কৰিব নিবিচাৰে তেতিয়াহ'লে ইয়াৰ পৰা গুটিসমূহ আঁতৰাই ল'ব ইয়াৰ পিছত এই কটা জলকীয়াখিনিত আপোনালোকে এচামুচ জোখৰ নিমখ দি দিব নিমখখিনি ভালদৰে লৰাই চৰাই আধা ঘণ্টা সময়ৰ বাবে আপোনালোকে ৰ'দত দিব যাতে ইয়াৰ পৰা পানীখিনি ওলাই যায় ইয়াৰ পিছত এইখিনি আপোনালোকে এটা কাঁচৰ বয়ামত লৈ মিঠাতেল দিব মিঠাতেল মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ 1 কাপ জোখৰ এইখিনি চাকি সুন্দৰ হৈ উঠিছে আপোনালোকে এইখিনি 7 দিনৰ বাবে ৰ'দত দি আচাৰখিনি সুন্দৰকৈ তৈয়াৰ কৰি ল'ব পাৰিব ফ্ৰেণ্ডছ আমাৰ এই ভিডিঅ'টো কেনে পালে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেল অসমীয়া বোৱাৰী চেফিং এতিয়া পুনৰ আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ এৰিছোঁ নমস্কাৰ